নমস্কাৰ সকলোকে। আজি মই দেখুৱাব লৈছোঁ খাৰৰ ৰেচিপি এটা। এয়া মই লৈছোঁ বুট মগু, অমিতা, লাও, আদা এটুকুৰা, নহৰু কেইফুটামান আৰু জলকীয়া দুটা। এতিয়া প্ৰেছাৰ কুকাৰ এটাত পানী অলপমান, বুট মগু, লাও, অমিতা দি দুবাৰ হুইচেল মৰাই ল'ম। আপোনালোকে লাও নাইবা অকল অমিতাও ল'ব পাৰে। অসমীয়া সকলোৱে খাৰ বনাব জানে আৰু খায়ো ভাল পায়, কিন্তু আজি মই অলপ বেলেগ ধৰণে বনাম মাছৰ মূৰ দি। ইয়াতে মই তেজপাত এখিলা আৰু প্ৰয়োজন অনুসৰি নিমখ অলপ দিছোঁ। এতিয়া মাছৰ মূৰ দুটুকুৰা নিমখ হালধি দি কেৰাহীত তেল অলপমান দি ভাজি ল'ম। এতিয়া ভজা হ'লে মাছৰ মূৰ কেইটুকুৰা নমাই একেখিনি তেলতে সৰিয়হ, খুন্দি ৰখা নহৰু, জলকীয়া দুটা দি ভাজি ল'ম। তাৰপিছত সিজাই থোৱা বুট মগু, অমিতা আৰু লাওখিনি দি ভাজি ল'ম। এতিয়া অলপমান কলখাৰ দিছোঁ। আপোনালোকে চৌদা খাৰো দিব পাৰে, কিন্তু কলখাৰটো স্বাস্থ্যৰ কাৰণে উপকাৰী হয়। ইয়াতে মই ভাজি থোৱা মূৰকেইডোখৰ দি দিছোঁ। শেষত মই আদা দিছোঁ। এয়া খাৰখিনি ৰেডি হৈ গৈছে। ইয়াতে অলপমান কেঁচা মিঠাতেল দিছোঁ। আজি ভিডিঅ'টো যদি চাই ভাল পাইছে, লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।